নমস্কাৰ। বিনন্দীয়া পৃথিৱীত আপুনি সুখী নেট, মই সীমাই আজি আপোনালোকলৈ লৈ আহিছোঁ আমি সুন্দৰ ব্যক্তিত্বৰ অধিকাৰী কেনেকৈ হ'ব পাৰোঁনো বাৰু, তাৰে অকণমান আলোচনা কৰোঁ আজি। নিজৰ মনৰ সুন্দৰতাক লৈ জীৱনটোৰ আচল সুন্দৰতা ক'ত তাকে হৃদয়ংগম কৰক। সুন্দৰ সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে আনৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ কামনা কৰে, তাতেই তেওঁ সন্তুষ্টি লাভ কৰে। জীৱনৰ মধুৰতা তেওঁ উপলব্ধি কৰে। সুন্দৰ সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে আনৰ দুখত দুখী হ'ব পাৰে। সুন্দৰ সেইগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে ভাৱনাবোৰক অনুভৱ কৰিব পাৰে বা বুজিব পাৰে। সুন্দৰ সেইগৰাকী ব্যক্তি যাৰ অনুভূতিত মৰমৰ বিশাল হৃদয় আছে। সুন্দৰ সেইবোৰ কথা যিবোৰ কথা মৰম স্নেহেৰে ভৰপূৰ। সুন্দৰতা আছে সেই চকুজুৰিত যি দুটা চকুত সুন্দৰ স্মৃতিবোৰ বিৰাজমান হৈ থাকে। সুন্দৰতা সেইখন হাতত বিৰাজমান যিখন হাতেৰে আনৰ বিপদত সহায়ৰ হাত আগবঢ়াব পাৰে। সুন্দৰতাত আছে সেই চিন্তা যি চিন্তাৰে আনক সুখী কৰি তুলিব পাৰে। সুন্দৰতা আছে সেই চকুপানীত যি আনৰ দুখত বোৱাব পাৰে। সুন্দৰতাই জীৱন, গতিকে জীৱনটোক সুন্দৰ কৰিবলৈ চেষ্টা কৰক। এটাৰ পাছত আনটো বৰ্ষ শেষ হৈ কোনোবাটো নতুন, কোনোবাটোৱে পুৰণি হৈ আমাৰ মাজৰ পৰা বিদায় লয়। তেনেকৈ মেলানি মাগোতে আমাৰ কোনো আশা হৃদয়ৰ মাজতে আবদ্ধ হৈ থাকি যায়। আকৌ কোনোবাটোৱে আশা নকৰাকৈয়ে আমাৰ মাজত থিতাপি লয়। কোনোবাগৰাকী আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু কোনোবাগৰাকীয়ে পুনৰ নতুনকৈ লগ দিছে। একেদৰে কোনোৱে লগ পাই দুখী হৈছে আৰু কোনোবাগৰাকী বহুত সুখী হৈছে। কোনোবাগৰাকীয়ে পাহৰি গৈছে, আকৌ কোনোবাগৰাকীয়ে মনত পেলাইছে। কোনোবাগৰাকীয়ে লগ পাই আমনি পাইছে আৰু কোনোবাগৰাকীয়ে লগ কৰিবলৈ অপেক্ষা কৰি আছে। কোনোবাগৰাকীয়ে ক'ৰবাত শুদ্ধ, আন কোনোবাগৰাকীয়ে আকৌ ক'ৰবাত ভুলভাৱেই জীৱনৰ নৌকা মেলি দিছে। মই বা আপুনি সকলোৱে এৰি দিছোঁ ভুল শুদ্ধৰ মাজেৰে এখন তুলুং ভুতুং নাও। এই নাৱৰীয়াবিহীন নৌকা সদৃশ জীৱন যাত্ৰাত এগৰাকী ব্যক্তিয়ে আনগৰাকী ব্যক্তিক ক্ষমা দয়াৰ মাজেৰে সম্বন্ধবোৰ অটুট ৰাখিব লাগে। শেষত এটা কথাই কওঁ, জীৱনটো বৰ অনুপম, সেয়েহে বিচলিত নহ'ব। আজিলৈ ইমানে। আকৌ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।